হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজি ৰাতিপুৱাই গৰুৰ কাৰণে আমি ঘাঁহ কাটিবলৈ আহিলোঁ মেচিনত। মানে গৰুজনীৰ কাৰণে কি হ'ল, ঘাঁহ নাইকিয়া হ'ল। আৰু ঘাঁহ মানে কি হয়, ইয়াত এনেকৈ গৰুবোৰক মানে দীঘলে দিলে নাখায় যে গৰুবোৰে, সেইকাৰণে মানে মেচিনত কাটি দিব লাগে। আৰু শুকান ঘাঁহ আৰু মানে সেউজীয়া গছৰ পাত চাতবোৰ এনেকৈ মিক্স কৰি দিলে গৰুজনীয়ে খাই ভাল পায়। নহ'লে মানে কি হয়, অকল শুকান ঘাঁহ দিলে মানে গৰুজনী নাখায়, এনেই লোকচান কৰে। তো সেইকাৰণে মেচিনত মানে এনেকৈ কাটি দিলে মানে খায়। আৰু সেইকাৰণে আজি ৰাতিপুৱাই মানে ইয়াৰ মেচিনত ঘাঁহ কাটিবলৈ আহিলোঁ। আনকালে কি হয়, ঘাঁহ চাহবোৰ মানে আগদিনাখনিয়ে পাছবেলা টাইমটোত মানে মেচিনত কাটি মেলি থৈ দিয়ে। কিন্তু কালি তাৰ মানে অফিচৰ কাম বেছি হোৱা দেখি কাটিবলৈ সময় নাপালে। সেইকাৰণে মানে ৰাতিপুৱাই ঘাঁহ কাটিবলৈ আহিবলগীয়া হ'ল মেচিনত। আৰু ইফালে মানে ঘাঁহবোৰ লগালগ সময় গৈ থাকিব লাগে, আৰু মেচিনটো ঘূৰি থাকে যে, আৰু মানে ৰৈ দিলে মানে অকণমান দিগদাৰ হয়। আৰু ইয়াৰ ঘাঁহ কাটি হৈ গ'ল, ঘাঁহবোৰ দমাবলৈ বাকী আছে। আৰু ঘাঁহবোৰ মানে দমাবলৈ অকণমান সময় লাগে যে, আৰু সেইকাৰণে আমি তললৈ মানে সিহঁতৰ পুৰণা ঘৰলৈ আহিলোঁ, য'ত মানে এতিয়া কোনো নাথাকে, অকল এজন খুৰাক থাকে অকলে। বাকীবোৰে বেলেগ ঘৰ বনাই ল'লে নিজৰ। এজনটো চণ্ডীগড়তে থাকে, তেওঁ চণ্ডীগড়তে বনালে। আৰু এয়া সিহঁতৰ পুৰণা ঘৰৰ, মানে এতিয়া কোনো নাথাকে দেখি এইবোৰ ঘাঁহ চাহবোৰ ইয়াতে থৈ দিছে। এইটো ওপৰলৈ উঠি যোৱা। আৰু ইয়াত মানে কি হয়, যিবোৰ মানে পুৰণা ঘৰ আছিলে, সেইবোৰ মানে বেছিভাগ মাটিৰে বনোৱা হয়। আৰু সৰুটো সিহঁতৰ বৰ্তাকৰ ঘৰ হয়। বৰ্তাকহঁতৰ মানে জইণ্ট ফেমিলিয়ে হয়, চবেই একেলগতে থাকে। আৰু ওপৰৰ যিবোৰ মানে সেইবোৰ কোনো ইয়াত টিং ব্যৱহাৰেই নকৰে, চবেই এনেকুৱা পাথৰ, যিবোৰ মানে ওপৰৰ পাহাৰৰ পৰা আনে পাথৰ, শিলৰ প্লেট, সেইবোৰ ব্যৱহাৰ কৰে। টিংটো মানে পুৰণা ঘৰৰ যিমানবোৰ মানে দেখা যায়, সেইবোৰ চব মানে এনেকুৱা শিলেৰে বনোৱা। আমাৰ তাত টিং ব্যৱহাৰ কৰে, কিন্তু ইয়াত টিং ব্যৱহাৰ নকৰে। আৰু এই শিলবোৰৰ পৰা মানে কি হয়, পোহৰো আহি থাকে। আৰু ইয়াত মানে এতিয়া কোনো নাই যে, সেইটো কাৰণে বহুত মানে লেতেৰা হৈ আছে। আৰু আগতে মানে ইয়াতে সিহঁতে থাকিছিলে। আৰু ইয়াত মানে এতিয়া বাকচ চাকচবোৰ আছেই নিবলৈ। আৰু ইয়াত মানে কাপোৰ কানি ভৰাই থৈছে, ডাঙৰ বাকচবোৰত। আগতে মানে যেতিয়া প্ৰথম মই আহোঁতে, তেতিয়াতো ইয়াত বিচনা চিচনাবোৰ আছিলে হ'লে। আৰু এনেই মানে কি হয়, এনেই থাকিবলৈ বহুত ভালেই লাগে। কিন্তু এতিয়া ঘৰ চৰবোৰ অকণমান পুৰণা হ'লগৈ যে, মাটি চাটিবোৰ এৰিবলৈ ধৰিছে। এইবোৰ চব ডাঙৰ বাকচবোৰ সিহঁতৰে হয়, নিবলৈ এতিয়াও বাকী আছেই, কাপোৰ কানি আছে, সোমোৱাই থৈছে। আৰু পুৰা মানে এইটো খটখটিটো পুৰা মানে খাৰা, সৰু আৰু বেছি ডাঙৰো নহয়। এইটো খটখটিটো মাটিৰে বনোৱা। আৰু ইয়াৰ তলৰ যিকেইটা ৰুম নহয়, গৰম দিনত মানে ইমান ঠাণ্ডা হৈ থাকে, থাকিবলৈ বহুত ভাল লাগে। আৰু ঠাণ্ডা দিনতো ইমান ঠাণ্ডা নহয়, গৰম দিনতো মানে গৰম নপৰে। আৰু এতিয়া আমি আকৌ আহিলোঁ গোহালিলৈ। এয়া অংকুচৰো ঘাঁহ চাহবোৰ দমাই হ'লগৈ। এতিয়া গৰুজনীক ঘাঁহ দি কিনে আমি আৰু ঘৰলৈ আহিলোঁ। আৰু এয়া আমি এতিয়া ঘৰলৈ আহি পৰঠা বনাই আছোঁ। পৰঠা, আলু, মূলা চব এইবোৰ একেলগতে মানে মিক্স কৰি বনাই দিছোঁ। আৰু তাৰ মানে অফিচৰ টাইম হৈ যায় যে, সেইটো কাৰণে মানে দেৰিও হয়গৈ। ইয়াত মানে ঠাণ্ডা দিনত কি হয়, ৰাতিপুৱা পৰঠিয়ে বেছিভাগ খোৱা হয়। আৰু দৈ চৈটো এনেকৈ নহয়েই ঠাণ্ডা দিনত, চাহৰ লগত মানে এনেকৈ। আৰু এনেই আলুটো বইল কৰি বনাওঁ, আজি মূলাৰ লগত বনোৱা দেখি ডাইৰেক্ট মানে এনেকৈ ৰুকি পেনে আলু আৰু মূলা
পানীখিনি পেলাই এনেকৈ ডাইৰেক্ট বনাই দিছোঁ। আৰু এয়া পৰন্তি খাই মেলি বাহিৰত কাম কৰিবলৈ মানুহ আহিছে। আৰু আমি মানে কি হ'ল ৰ'দ ল'বলৈ বহিলোহি। আজি মানে এয়া শ্বৰ্টখন ঢালিছে পানী টেংকিটো, এয়া কাম লাগি আছে মিস্ত্ৰীয়ে। আজি মানে কামবোৰ শেষ হ'ব আৰু এয়া পানী টেংকিটো। আৰু এতিয়া মই এয়া দুপৰীয়াৰ কাৰণে পিঁয়াজ নহৰু কাটি কাৰী বনাবলৈ আহিলোঁ। কাৰী মানে লচ্ছিৰ পৰা লচ্ছি মানে যিখিনি তাত মানে বেচন মিক্স কৰি আৰু এয়া নৰসিংহ পাত দি পেলাই মানে কাৰী বনাওঁ। আৰু মানে কাৰীটো বনাবলৈ মানে চৌকাত বনালে বেছি ভাল হয়। এইটো মানে পূৰা চৌকাত উতলাই থাকিব লাগে, উতলাই যেতিয়া মানে ডাঠ হৈ যায় তেতিয়া মানে খাবলৈ মানে বেছিকৈ ভাল হয় আৰু।